সকলোকে স্বাগতম জনাইছো স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনলৈকে। আশা কৰোঁ সকলো ভালে আছে। আজি আমাৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যি এই সপ্তাহৰ সাম্প্ৰতিক ঘটনাৱলী গুৰুত্বপূৰ্ণ বিষয় তাৰ বিষয়ে আজি আমি ডিছকাছ কৰিম। আমাৰ হাতত তিনিটা টপিক আছে। প্ৰথম CJDS এই ব্লেক হোলৰ বিষয়ে, দ্বিতীয় প্ৰজেক্ট উদয়কৰ বিষয়ে আৰু তৃতীয় পাইৰ প্ৰচেছিঙৰ বিষয়ে। তো লেটছ ষ্টাৰ্ট টুডেজ সেশ্যন। আজিৰ সেশ্যনটো আৰম্ভ কৰোঁ। প্ৰথম যিটো টপিক আছে সেইটো হ'ব CJDS এৰ ওপৰত। কি দিছে যে CJDS এৰ পৰা বলি থকা এই ব্লেক হোলৰ পৰা বলি থকা মৃদু গৰম বতাহৰ প্ৰত্যক্ষ প্ৰমাণ বিচাৰি পাইছে জ্যোতিৰ্বিজ্ঞানীসকল। ঠিক আছে, ইয়াৰ জৰিয়তে 50 বছৰীয়া পুৰণি জ্যোতিৰ্বিজ্ঞানিক ৰহস্যৰ সমাধান হৈছে। ঠিক আছে, আৰু এই বতাহ কেনেকে জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰমাণ এই বতাহৰ প্ৰমাণ পাইছে চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰীৰ পৰা। নাছাৰ চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰীৰ পৰা ইয়াৰ প্ৰমাণ ধৰা পৰিছে। চন্দ্ৰ এক্স-ৰে অবজাৰভেটৰী কি? 1999 চনৰ 23 জুলাইত স্পেচ শাটল কলম্বিয়াৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল। এই যেটো অবজাৰভেটৰী আছিল এইটো স্পেচ শাটল কলম্বিয়াৰ জৰিয়তে স্পেচ শাটলৰ জৰিয়তে কলম্বিয়াৰ উৎক্ষেপণ কৰা হৈছিল। জ্যোতিৰ্বিজ্ঞানীলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ স্বীকৃতি স্বৰূপে ইয়াৰ অগ্ৰণী অৱদানৰ স্বীকৃতি স্বৰূপে এই মান মন্দিৰটোৰ নাম সুব্ৰমণ্য চন্দ্ৰশেখৰৰ নামেৰে নামকৰণ কৰা হৈছে। মিছনৰ উদ্দেশ্য কি? কৃষ্ণ গহ্বৰ যে ব্লেক হোল আছে আমাৰ ডাৰ্ক মেটাৰ সমৃদ্ধ অঞ্চল আৰু ছুপাৰনোভাৰ অৱশিষ্টকে ধৰি বিশ্ব ব্ৰহ্মাণ্ডৰ কিছুমান গৰম আৰু শক্তিশালী বস্তুৰ পৰা নিৰ্গত হোৱা এক্স-ৰে নিৰীক্ষণ কৰিবলৈ ইয়াক নিৰ্মাণ কৰা হৈছিল। তো এনেকুৱা বস্তুৰ পৰা, ডাৰ্ক মেটাৰৰ পৰা বা কৃষ্ণ গহ্বৰৰ পৰা, ছুপাৰনোভাৰ পৰা যিবোৰ গৰম আৰু শক্তিশালী বস্তু নিৰ্গত হয় তাক এক্স-ৰেৰ জৰিয়তে ধৰা পেলাবলৈ চেষ্টা কৰিছিল মিছনৰ জৰিয়তে। ঠিক আছে, এইটো আছিল এই মিছনৰ মূল লক্ষ্য। কৃষ্ণ গহ্বৰ কি হয়? কৃষ্ণ গহ্বৰ কি হয়? যেতিয়া কি হয় তুমি চিম্পলি ধৰি লোৱা যে আমাৰ যিমানবোৰ গেলেক্সি আছে, গেলেক্সিৰ মাজত কৃষ্ণ গহ্বৰ থকা বুলি কয়। এনেকুৱা এটা জেগা য'ত সময় ৰখি যায়, য'ত কি হয় সময় ৰখি যায়। তুমি ধৰি লোৱা এখন ইমেজিন কৰিবা তুমি এখন কাপোৰ লৈছা, বিছনা চাদৰ এখন লৈছা, চাৰিজনে চাৰিটা কোণত ধৰিছা আৰু কি কৰিছা, ইমান টানকে ধৰা নাই, অলপ লাহেকে ধৰিছা আৰু তুমি তাত এটা গোল বল, ওজন থকা বল এটা এনেকে দি দিছা, লোহাৰ বল ধৰি লোৱা ওজন থকা। তো তুমি আৰম্ভণিত যেতিয়া দিবা একদম এইটো মূৰে দিবা, ধৰি আছা ইয়াত কাষৰ পৰা যেতিয়া দিবা এইটো এনেকে ঘূৰি 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 কলৈ যাব, মাজলৈকে যাব, হয় নে নহয়? তো তেনেকুৱা ধৰণে ব্লেক হোলে নিজৰ মাজেৰে একো পাছ হ'ব নিদিয়ে, সময়কো ধৰি ৰাখে ব্লেক হোলে, লাইটকো পাছ হ'ব নিদিয়ে, সময়কো ধৰি ৰাখে। বুজি পালা? তো এই বস্তুটো ব্লেক হোল বা কৃষ্ণ গহ্বৰ। ই মহাকাশৰ এনে এটা অঞ্চল য'ত মধ্যাকৰ্ষণ শক্তিয়ে ইমান তীব্ৰভাৱে আকৰ্ষণ কৰে আৰু সকলোতকৈ বেছি মধ্যাকৰ্ষণ শক্তি ক'ত আছে? কৃষ্ণ গহ্বৰত থাকে। পোহৰো হাৰি যাব নোৱাৰে ইয়াৰ মাজেৰে। ই তীব্ৰ মধ্যাকৰ্ষণ আকৰ্ষণৰ সৃষ্টি কৰে। বৃহৎ পৰিমাণৰ পদাৰ্থক এটা অনুবীক্ষণভাৱে ক্ষুদ্ৰ স্থানত সংকুচিত কৰা হৈছে। মানে বহুত বেছি ডেনচিটি। ইয়াত যদি তুমি যদি ইয়াৰ ডেনচিটি চাব যোৱা, তুমি যদি কৃষ্ণ গহ্বৰ চাব যোৱা, তেতিয়াহ'লে এইটো বহুত, যিহেতু ডেনচিটি বেছি আছে ইয়াত, সেইকাৰণে ইয়াৰ ওজনো বহুত বেছি। ঠিক আছে, ওজন মানে কি বুলি ক'ব যায় যে মাছ বহুত বেছি, হয় নে? কিহৰ? কৃষ্ণ গহ্বৰত। যিহেতু কোনো পোহৰ ইয়াৰ মাজেৰে পাৰ হৈ নাযায়, সেয়ে কৃষ্ণ গহ্বৰসমূহ প্ৰত্যক্ষভাৱে ধৰা পেলোৱাটো অতিশয় কঠিন। কাৰণ এটা বস্তু আমি দেখা কেতিয়া পাওঁ? যেতিয়া ধৰি লোৱা এই এটা বস্তু আছে আমাৰ তাত, এইটো বস্তু দেখা কেতিয়া পাম আমি? এটা বস্তু আছে, এইটো বস্তু দেখা কেতিয়া পাম? সূৰ্যৰ লাইট এনেকে পৰিব লাগিব, যিকোনো লাইট পৰি আহি আমাৰ চকুত পৰিব লাগিব, ঠিক আছে? তো আমাৰ চকুত পৰিব লাগে, তেতিয়া আমি দেখা পাওঁ বস্তুটো। কিন্তু যিহেতু এই ব্লেক হোলটোৱে লাইট পাছ হ'বই নিদিয়ে, কৃষ্ণ গহ্বৰৰ মাজত লাইট পাছে নহয়, তো লাইটটো আহিলে ইয়াতে ৰৈ যায়, ই আমাৰ চকুলে নাহে, ৰিফ্লেক্ট হৈ কিনে। বুজি পালা? সেইকাৰণে আমি কলা দেখো, ইয়াক দেখা নাপাওঁ। ডাঙৰ প্ৰকাৰটো অতি বিশাল কৃষ্ণ গহ্বৰ ছুপাৰ মেছিভ ব্লেক হোল বুলি কয়। এই কৃষ্ণ গহ্বৰৰ সকলোতকৈ ডাঙৰটোক ছুপাৰ মেছিভ ব্লেক হোল, অতি বিশাল কৃষ্ণ গহ্বৰ বুলি কয়, যাৰ ভৰ একেলগে 1 নিযুত সূৰ্যতকৈও অধিক। 1 নিযুত সূৰ্য লগালে যিমান ওজন হ'ব সিমান মাছ। কৃষ্ণ গহ্বৰৰ অস্তিত্বৰ কথা প্ৰথমবাৰৰ বাবে 1916 চনত এলবাৰ্ট আইনষ্টাইনে কৈছিল। কেতিয়া কৈছিল? কিন্তু তেতিয়ালৈ প্ৰমাণ হোৱা নাছিল। তো অস্তিত্বৰ কথা প্ৰথমবাৰৰ কাৰণে কোনে কৈছিল? এলবাৰ্ট আইনষ্টাইনে 1916 চনত। CJDS এ কি হয় চোৱা, আমাৰ যিটো গেলেক্সি তাৰকাৰাজ্য, যিটো আমাৰ হাতীপতি তাৰকাৰাজ্য হয় ন, মিল্কি ৱে আমাৰ তাৰকাৰাজ্য, হাতীপতি তাৰকাৰাজ্য, ইয়াৰ একদম মাজত অৱস্থিত অতি বিশাল কৃষ্ণ গহ্বৰ ছুপাৰ মেছিভ ব্লেক হোল। ঠিক আছে,
বিশেষভাৱে চেজিটেৰিয়াছ তাৰকামণ্ডলৰ ভিতৰত পৰে। তো ইয়াৰ নাম হৈছে আমাৰ হাতীবতী তাৰকাৰাজ্যৰ মাজত থকা কৃষ্ণ গহ্বৰটোৰ নাম হৈছে চেজিটেৰিয়াছ এ। 1970 দশকত আৱিষ্কাৰ হোৱা এই বস্তুটোৰ প্ৰত্যক্ষ নিৰীক্ষণ তাৰকাৰাজ্যৰ কেন্দ্ৰত থকা গেছ, ধূলি আৰু তৰাৰ ডাৱৰৰ দ্বাৰা বেয়াকৈ বাধাপ্ৰাপ্ত হয়। ইয়াৰ এক বিশাল আনুমানিক ভৰ আছে যি আমাৰ সূৰ্যৰ 4.3 নিযুত গুণ। তো ইয়াৰ ভৰ আমাৰ সূৰ্যৰ তুলনাত কিমান? সূৰ্যৰ 4.3 নিযুত গুণ ভৰ হৈছে চেজিটেৰিয়াছ এ। ঠিক আছে, বয়স কিমান? 23.5 নিযুত, সৰি ব্যাস কিমান? 23.5 নিযুত কিলোমিটাৰ। ঠিক আছে, ইমান হৈছে ইয়াৰ ব্যাস। আৰু ইয়াৰ ইভেন্ট হৰাইজনৰ ব্যাসাৰ্ধ কিমান? ইভেন্ট হৰাইজনৰ ব্যাসাৰ্ধ কিমান? 12 নিযুত কিলোমিটাৰ। ইভেন্ট হৰাইজনৰ ব্যাসাৰ্ধ কিমান? 12 নিযুত কিলোমিটাৰ। ৰেডিঅ' তৰংগৰে শক্তিশালী উৎস হিচাপে কাম কৰে এই কৃষ্ণ গহ্বৰে প্ৰধানকৈ চিক্ৰটন প্ৰক্ৰিয়াৰ জৰিয়তে উৎপন্ন হয় আৰু ই স্পষ্টভাৱে মুক্ত ইলেক্ট্ৰনৰ শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ উপস্থিতি ইংগিত দিয়ে। বৰ্তমান চেজিটেৰিয়াছ এ সৰহভাগ সময় সুপ্ত শান্ত অৱস্থাত থাকে। তো মনত ৰাখিবা, আমাৰ হাতীবতী তাৰকাৰাজ্যৰ মাজত অৱস্থিত হৈছে অতি বিশাল কৃষ্ণ গহ্বৰ, যাক কোৱা যায় চেজিটেৰিয়াছ। 1970 দশকত ইয়াক আৱিষ্কাৰ কৰা গৈছিল। ইয়াৰ ব্যাস হৈছে 23.5 নিযুত কিলোমিটাৰ আৰু ইভেন্ট হৰাইজন কিমান? ইয়াৰ 12 নিযুত কিলোমিটাৰ। কৃষ্ণ গহ্বৰৰ বতাহ কেনেকৈ সৃষ্টি হয়? গেছ আৰু ডাষ্টৰ পৰা চোৱা, ব্লেক ডলৰ পৰা কেনেকৈ ফৰ্ম হয়? উইন্ডছ। চ' গেছ আৰু ডাষ্টৰ পৰা এক্সেলাৰেশ্যন ডিস্ক এটা ফৰ্ম হয় এনেকুৱাকে। এই যেতিয়া ঘূৰি থাকে চোৱা, এই যেতিয়া গেছ আৰু ডাষ্টবোৰ, এই ধূলি বালিবোৰ যেতিয়া টানি লৈ আহে কৃষ্ণ গহ্বৰে, এই ধূলি বালিবোৰ ইমানেই স্পীডত ঘূৰে ইয়াৰ চাৰিওফালে, ঘূৰি 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 কি কৰে? গৰম উৎপন্ন কৰে। কি উৎপন্ন কৰে? গৰম উৎপন্ন কৰে। আৰু গৰমৰ কাৰণে কি হয়? ৰেডিয়েশ্যন আৰু মেগনেটিক ফ'ৰ্চ তোমাৰ ৰিলিজ হয় এনেকুৱাকে বাহিৰৰ ফালে। ঠিক আছে, আৰু এইবোৰেই কি হয়? ব্লেক হোল উইন্ডছ। এইবোৰেই কি? ব্লেক হোল উইন্ডছ। এইবোৰে আহি আমাৰ ক'ত লগ লাগে? ক'ত পৰে? গেলেক্সিত আহি যায়। এইবোৰেই তাৰে কথা কৈছে, গৰম যিবোৰ বতাহ। যেতিয়া এটা কৃষ্ণ গহ্বৰে মধ্যাকৰ্ষণ শক্তিৰ দাঁতি কাষৰীয়া গেছ আৰু ধূলিসমূহ একেলগে, চোৱা মই এই বস্তুটোৱে কৰো ন, কি হয়? দাঁতি কাষৰীয়া ধূলি বা ইয়াক নিজৰ মাজলৈ টানি আনে। ইয়াৰ কৃষ্ণ গহ্বৰৰ চাৰিওফালে এইবোৰ ঘূৰি থাকে অতি স্পীডত, আৰু যেতিয়া বেছি স্পীডত ঘূৰি থাকে বহুত গৰম উৎপন্ন কৰে। আৰু এই গৰম উৎপন্ন কৰাৰ ফলত কি হয়? তোমাৰ মেগনেটিক ফিল্ড বা ৰেডিয়েশ্যনৰ সৃষ্টি হয়। আৰু এইবোৰেই কি হয়? গৰম বতাহ লৈ তাৰকাৰাজ্যলৈ আহে। উচ্চগতি বতাহৰ সৃষ্টি হয়, অত্যন্ত শক্তিশালী হয়। ঠিক আছে, এই আৱিষ্কাৰ তাৎপৰ্য কি? গেলেক্টিক স্ক্লাপটিং। চোৱা, এই যিটো আৱিষ্কাৰ হ'ল ইয়াৰ তাৎপৰ্য কি? ইয়াৰ পৰা প্ৰত্যক্ষ প্ৰমাণ পোৱা যায় যে শান্তসুপ্ত কৃষ্ণ গহ্বৰসমূহেও বতাহৰ সৃষ্টি কৰে। এইটো এটা, যদিও শান্তসুপ্ত কৃষ্ণ গহ্বৰ, কিন্তু ই বতাহৰ সৃষ্টি কৰে। তৰাৰ গঠন নিয়ন্ত্ৰণ কৰে। এইটো এটা। ঠিক আছে, চেঁচা ডাৱৰৰ ধূলি উৰুৱাই নি এই বতাহে সক্ৰিয়ভাৱে তৰাৰ গঠন লেহেমীয়া বা সীমিত কৰে। বিকাশৰ স্বনিয়ন্ত্ৰণ, দাঁতি কাষৰীয়া গেছ বা ধূলি আঁতৰাই পঠিওৱাটোৱে কৃষ্ণ গহ্বৰটোৰ নিজৰ বৃদ্ধিৰ ক্ষমতা সীমিত কৰে। এটা প্ৰশ্ন আছে, প্ৰিলিমছ প্ৰশ্ন, ইয়াৰ ওপৰত ভিত্তি কৰি ইয়াৰ ষ্টেটমেন্ট কোনটো শুদ্ধ হয় এইটো কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব। দ্বিতীয় যিটো আছে প্ৰজেক্ট উদয়ক, GS3 কাৰণে ইম্পৰ্টেণ্ট, ইণ্টাৰনেট চিকিউৰিটি। প্ৰজেক্ট উদয়ক, প্ৰজেক্ট উদয়ক কি হয়? সীমান্ত পথ সংস্থা। চোৱা, যেতিয়া আমি তোমালোকে যদি মোৰ লগত অসম ভূগোল পঢ়িছা, তেতিয়া আমি 12 নম্বৰ যিটো অধ্যায় আছিল, সৰি 13 নম্বৰ অধ্যায়, তাত আমি ব্ৰৰ কথা পঢ়িছো। ব্ৰ মানে কি? সীমান্ত পথ সংস্থা, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন, যোনে কি কৰে? সীমান্ত অঞ্চলৰ দাঁতি কাষৰীয়া সীমান্ত দাঁতি কাষৰীয়া অঞ্চলবিলাকৰ যিমানবোৰ ৰাস্তা পদূলি আছে সেইবোৰ কোনে বনায়? ব্ৰ বনায়। ঠিক আছে, সীমান্ত পথ সংস্থাই বনায়। যেনেকুৱা তুমি যদি অৰুণাচল যোৱা, মেঘালয় যোৱা, তুমি তাত এনেকুৱা ধৰণৰ ব্ৰৰ ফলক দেখিবলৈ পাবা। শেহতীয়াকৈ 2026 চনৰ 1 জুনত অসমৰ ডুমডুমাত প্ৰজেক্ট উদয়কৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ভেৰি ইম্পৰ্টেণ্ট, হয় নে নহয়? তো ক'ত? অসমত 37 সংখ্যক প্ৰজেক্ট উদয়কৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত আৰু অসামৰিক আন্তঃগাঁথনি বিকাশৰ দিশত প্ৰকল্পটোৰ 3 দশকতকৈ অধিক সময়ৰ যে নিষ্ঠাপূৰ্ণ সেৱাক এক চিহ্নিত কৰে। তো মনত ৰাখিবা, ব্ৰয়ে কি কৰে? 2026 চনৰ 1 জুনত অসমত ডুমডুমাত প্ৰজেক্ট উদয়কৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। প্ৰজেক্ট উদয়ক কি হয়? চোৱা, প্ৰজেক্ট উদয়ক হৈছে সীমান্ত পথ সংস্থাৰ এটা বিশেষ আঞ্চলিক শাখা, যাক উত্তৰ পূব ভাৰতৰ আটাইতকৈ দুৰ্গম আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানজনক ভূখণ্ডৰ এক বিশাল পথ নেটৱৰ্কৰ বিকাশ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই যে অৰুণাচলত, মেঘালয়ত তুমি নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চল যিমানবোৰ তুমি ব্ৰৰ দ্বাৰা কনষ্ট্ৰাক্ট হোৱা বা বনোৱা পথ পাবা, দুৰ্গম বা ভৌগোলিকভাৱে প্ৰত্যাহ্বানজনক ভূখণ্ডত যিবোৰ পথ নেটৱৰ্ক পাবা, সেইবোৰ কোনে কিহৰ জৰিয়তে, কোনটো প্ৰজেক্টৰ জৰিয়তে বনাইছে? প্ৰজেক্ট উদয়কৰ জৰিয়তে। কিমান কিলোমিটাৰ?
বৰ্তমানলৈকে 1457 কিলোমিটাৰতকৈ অধিক কৌশলগত পথৰ তদাৰক কৰিছে ব্ৰয়ে, মানে সীমান্ত পথ সংস্থাই। প্ৰকল্পটো 1989 চনত প্ৰতিষ্ঠা কৰা হৈছিল, যে 2026 চনত 37 সংখ্যক বৰ্ষত ভৰি দিছে। ঠিক আছে, আৰু এই যে সীমান্ত পথ সংস্থা আছে, ই কোনটো মন্ত্ৰালয়ৰ অধীনত কাম কৰে? ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয় বা ডিফেন্স মন্ত্ৰালয়ৰ অধীনত কাম। প্ৰধান বৈশিষ্ট্য আৰু দায়িত্ব: প্ৰজেক্ট উদয়কে উত্তৰ পূৰ্বাঞ্চলৰ অতি দুৰ্গম আৰু কৌশলগত স্পৰ্শকাতৰ অঞ্চলত কাম কৰে, যেনে ভৌগোলিক পৰিসৰ পূব অৰুণাচল প্ৰদেশ, ইয়াত কিছুমান জেগা দি আছে, দিবাং উপত্যকা, লংডিং, তিৰাপ আৰু অসমৰ কিছু অংশত। সীমান্ত ব্যৱস্থাপনা: দুখন স্পৰ্শকাতৰ সীমাৰ কাষেৰে পথৰ নেটৱৰ্ক ৰক্ষণাবেক্ষণ কৰে। LAC চীন আৰু ভাৰত ম্যানমাৰ সীমান্তত ৰক্ষণাবেক্ষণ কৰে। সীমান্তৰ বেৰাবোৰ দিয়ে। বিদ্ৰোহ আৰু অবৈধ আন্তঃ সীমান্ত কাৰ্যকলাপ ৰোধ কৰিবলৈ ভাৰত ম্যানমাৰ সীমান্তত বেৰা দিয়াৰ কামত ৰূপায়ণ কৰা হৈছে। সাফল্য কিছুমান আছে, যেনে 2025 চনত প্ৰজেক্ট উদয়কে সফলতাৰে 12খন দলং, এটা পথ আৰু এটা হেলিপেড নিৰ্মাণ সম্পূৰ্ণ কৰিছে। ঠিক আছে, এনেকুৱা। তো এই অঞ্চলখিনিত দিয়ে, আৰু নৰ্থ ইষ্টতো তুমি দেখিবলৈ পাবা। ঠিক আছে, প্ৰজেক্ট উদয়কত সীমান্ত পথ সংস্থা যদি চোৱা, ভাৰতৰ সীমান্ত পথ সুৰক্ষা কৰিবলৈ আৰু দুৰ্গম অঞ্চলসমূহত আন্তঃগাঁথনি বিকাশৰ কাৰণে 1960 চনৰ 7 মেত প্ৰতিষ্ঠা কৰা হৈছিল। কি 60 চনৰ 1960 7 মেত প্ৰতিষ্ঠা কৰা হৈছিল সীমান্ত পথ সংস্থা। 2015 চনত ব্ৰ সম্পূৰ্ণৰূপে কোনটো মন্ত্ৰালয়ত লৈ অহা যায়? প্ৰতিৰক্ষা মন্ত্ৰালয়। কাৰ্যকালৰ পৰিসৰ চোৱা, ব্ৰয়ে 21খন ভাৰতীয় ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত কাম কৰে। 21 ষ্টেট আৰু 1 ইউনিয়ন টেৰিটৰী। আন্তঃৰাষ্ট্ৰীয় উপস্থিতি কি? আফগানিস্তান, ভূটান, ম্যানমাৰ, শ্ৰীলংকাকে ধৰি বন্ধুত্বপূৰ্ণ বিদেশী ৰাষ্ট্ৰসমূহতো আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত সক্ৰিয় কি ব্ৰ। ঠিক আছে, বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন। ইয়াৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আছে, এবাৰ চকু ফুৰাই ল'বা আৰু ইয়াৰ এনসাৰটো কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিবা। 3 নম্বৰ হৈছে পাইৰ প্ৰচেছিং, সায়েন্স এণ্ড টেকনলজি, GS3 গুৰুত্বপূৰ্ণ পইণ্ট। পাইৰ প্ৰচেছিং কি হয়? চোৱা, পাইৰ প্ৰচেছিং গোটা পদাৰ্থৰ ভৌতিক বা ৰাসায়নিক পৰিৱৰ্তনৰ ঘটাবৰ বাবে, যিকোনো এটা গোটা পদাৰ্থক ভৌতিক বা তাৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাবৰ বাবে তাপীয় উপচাৰক বুজায়। ঠিক আছে, ই এক শুকান প্ৰক্ৰিয়া যি অত্যন্ত উচ্চ উষ্ণতাত কাৰ্যকৰী হয়, আৰু ইয়াৰ উচ্চ শক্তিৰ প্ৰয়োজনীয়তাৰ দ্বাৰা ইয়াক চিহ্নিত কৰা যায়। ঠিক আছে, যিকোনো এটা সলিড বস্তু, ঠিক আছে, বা শুকান বস্তু এটা, ইয়াত এই শুকান বস্তুত যদি আমি, কাৰণ শুকান বস্তুত ভৌতিক বা ৰাসায়নিক পৰিৱৰ্তন সহজ নহয় আনা, তো এই শুকান বস্তু এটাত যদি আমি ভৌতিক বা ৰাসায়নিক চেঞ্জ আনিব খুজিছো, তাৰ কাৰণে আমি যেটো প্ৰসেস লৈ আহিম তাকে কয় পাইৰ প্ৰসেসিং। তাকে কি বুলি কয়? পাইৰ প্ৰসেসিং। ঠিক আছে, এইটো এটা শুকান প্ৰক্ৰিয়া য'ত উচ্চ উষ্ণতাত কাৰ্যকৰী কৰা যায়। ঠিক আছে, মূল প্ৰক্ৰিয়া কি? কোনো পদাৰ্থৰ অৱস্থা, গঠন বা বিশুদ্ধতা সলনি কৰিবলৈ অত্যাধিক তাপৰ প্ৰয়োগ কৰে, এইটোৱে মেইন প্ৰক্ৰিয়া। যিকোনো বস্তু এটাত যদি আমি অৱস্থা তাৰ সলনি কৰিব লাগে, সেই পদাৰ্থটোৰ গঠন সলনি কৰিব লাগে, বা সেই পদাৰ্থটোৰ কম্পোজিশন বিশুদ্ধতা সলনি কৰিব লাগে, তেতিয়াহ'লে আমি অত্যাধিক তাপৰ প্ৰয়োগ কৰি এই শুকান প্ৰক্ৰিয়াটো কৰো, যাক পাইৰ প্ৰসেসিং বুলি কয়। ঠিক আছে, হ'ব। প্ৰধান খণ্ডসমূহ চোৱা, ইয়াক চিমেণ্ট নিৰ্মাণ কৰা, ধাতুবিদ্যা আৰু পাৰমাণৱিক শক্তি উৎপাদনটো বহুত ভাৱে, এইখিনি হ'ল এক্সাম্পল। চিমেণ্ট নিৰ্মাণ, ধাতুবিদ্যা আৰু পাৰমাণৱিক শক্তি উৎপাদন। ঠিক আছে, এইবোৰত কি ব্যৱহাৰ হয়? পাইৰ প্ৰসেসিং। চোৱা, এটা সলিড মেটেৰিয়েল আছে, কেইটামান এনেকুৱাকে শিলৰ দৰে কিছুমান মেটেল আছে, ভাগা ভাগিকে আছে, ইয়াক গৰম কৰি আমি এটা জেগাত লৈ আহিলো, ফিজিকেল আৰু কেমিকেল চেঞ্জ হ'ল, যাৰ ফলত এই বস্তুখিনিয়ে এনেকুৱা দেখা যায়। ঠিক আছে, এই বস্তুখিনিক চেঞ্জ কৰি ইয়াৰ ষ্টেট অল্টাৰ কৰি দিলো আমি, সেই বস্তুটো পাইৰ প্ৰসেসিং। চিমেণ্ট উদ্যোগত ব্যৱহাৰ হয়, যেনেকুৱাকে তোমাৰ যদি চোৱা, চূণশিল, বোকা মাটি আৰু লোহা ঘূৰ্ণনশীল ভাতাত গৰম কৰি ক্লিংকাৰ প্ৰস্তুত কৰা যায়। চূণশিল, বোকা মাটি বা লোহা ঘূৰ্ণনশীল ভাতাত, ঘূৰি থকা ভাতাত প্ৰয়োগ কৰি কিনে গৰম ব্যৱহাৰ কৰি ক্লিংকাৰ প্ৰস্তুত কৰা যায়, যাক পিছত গুড়ি কৰি চিমেণ্ট বনোৱা যায়। পাইৰ প্ৰসেসিং কিয় ইম্পৰ্টেণ্ট? প্ৰযুক্তিৰ আটাইতকৈ বৃহৎ প্ৰয়োগ। ধাতুবিদ্যা আৰু নিষ্কাশন উদ্যোগ, মেটেলাৰ্জি আৰু এক্সট্ৰেক্টিভ ইণ্ডাষ্ট্ৰী যিটো হয়, তাত ব্যৱহাৰ কৰা যায়। আকৰিকসমূহ ব্যৱহাৰযোগ্য ধাতু বা চূণলৈ ৰূপান্তৰিত কৰিবলৈ ৰোষ্টিং, মেল্টিং আৰু কেলচেনিং ব্যৱহাৰ কৰা যায়। গুৰুত্ব, ধাতু নিষ্কাশন আৰু বিশুদ্ধকৰণৰ বাবে অত্যাৱশ্যকীয়। তো মনত ৰাখিবা, ধাতুবিদ্যা আৰু নিষ্কাশন উদ্যোগত ব্যৱহাৰ হয়, ইমানটো ডিপলি নাহে, জাষ্ট আমি এক্সাম্পল এটা মনত ৰাখিলে হ'ল যে পাইৰ প্ৰসেসিং ক'ত ব্যৱহাৰ হয়? ধাতু আৰু নিষ্কাশন উদ্যোগত চিমেণ্ট বনাবৰ কাৰণে ব্যৱহাৰ হয়। পাৰমাণৱিক উদ্যোগতো ব্যৱহাৰ হয়। পাৰমাণৱিক ইন্ধন গলাই লোৱা লৱণত
উপচাৰ কৰা যায়, য'ত বিদ্যুৎ প্ৰবাহে বিদ্যুৎ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলসমূহ পৃথক কৰে। তো মনত ৰাখিবা পাৰমাণৱিক উদ্যোগতো ইয়াৰ ব্যৱহাৰ হয়। গুৰুত্বতা কি আছে? ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ৰাছিয়া, দক্ষিণ কোৰিয়াৰ দৰে দেশসমূহে পাৰমাণৱিক ইন্ধন পুনৰ ব্যৱহাৰ আৰু উন্নত ৰিয়েক্টৰ কাৰ্যসূচীত সমৰ্থন কৰে। তো মনত ৰাখিবা পাৰমাণৱিক উদ্যোগ, ধাতুবিদ্যা, নিষ্কাশন উদ্যোগ আৰু চূণশিলৰ পৰা যদি তুমি চোৱা চিমেণ্ট বনোৱা কামত পাইৰ'প্ৰচেছিং ব্যৱহাৰ। পাইৰ'প্ৰচেছিঙৰ পৰা এটা প্ৰশ্ন আছে যে নিম্নলিখিত উক্তিসমূহ বিবেচনা কৰা, তাৰ ওপৰত ভিত্তি কৰি এই ষ্টেটমেণ্ট বা উক্তিসমূহৰ ওপৰত ভিত্তি কৰি তোমালোকে ইয়াৰ এনচাৰটো তলৰ কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিম। ইয়াত এনচাৰ আছে। থেংক ইউ ছ' মাছ এভৰিৱান। আজিৰ এই ছেশ্যনত আমি 3টা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে চালো। এবাৰ চকু ফুৰাবা, সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে চেজিটেৰিয়াছ A2, পাইৰ'প্ৰচেছিঙৰ বিষয়ে অলপ চলপ চাবা, ডিৰেক্টলিটো প্ৰিলিমছত নাহে, মেইনছত অহাৰ চান্স বেছি থাকে। আৰু দ্বিতীয় যিটো আছে ব্ৰ' বা সীমান্ত প্ৰথমস্থা, সেইটো প্ৰিলিমছৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। থেংক ইউ ছ' মাছ এভৰিৱান। বহুত বেছি বহুত ভাল পোৱা, ভালদৰে পঢ়ি থাকিবা। লগ পাম সকলোকে নেক্সট ক্লাছত। তেতিয়ালৈ জয়।